আজি আমি বনাবলৈ গৈছোঁ বুট আৰু মাছৰ অন্য এটা সোৱাদ লগা ৰেচিপি। আহকচোন আমি কেনেকৈ বনাইছোঁ চাওঁ। আজি আমি নতুন ৰেচিপি এটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চাওকচোন, ইয়াতে মই বুট অলপ আধা কেজিমান বুট আনিছোঁ। আনিলৈ আপোনাৰ বুটটো ধুনীয়াকৈ ভাজি পাউডাৰ কৰি ল'লোঁ আৰু এই পানীৰ লগত এনেকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি এনেকৈ পনীয়া নিচিনা কৰি লৈছোঁ। তাৰপিছত মই দুটা পিঁয়াজ এনেকৈ কাটি লৈছোঁ মিহি মিহিকৈ। ইয়াতে নহৰু বটা দিছোঁ আৰু কেইপিচমান মাছ। মছলাৰ ভিতৰত আমি ল'ম এতিয়া আপোনাৰ ইয়াতে ধনিয়া, জিৰা আৰু জালুক মই মিক্স কৰি লওঁ, সহজ হয়। আৰু ইয়াতে আপোনাৰ নিমখ লৈছোঁ, হালধি আৰু এইটো ৰেড চিলি পাউডাৰ মানে জলকীয়া গুড়ি, অকণমান নিমখ লাগিব সোৱাদ অনুসৰি আৰু অকণমান পানী লাগিব। ব'লকচোন তেনেহ'লে আমি আৰম্ভ কৰোঁ ৰেচিপিটো। কেৰাহীখন গৰম হৈ আহিছে। ইয়াতে মিঠাতেল দিম সোৱাদ অনুসৰি। মিঠাতেলখিনি গৰম হৈ আহিছে। ইয়াতে আমি দিম এতিয়া কেঁচা পিঁয়াজখিনি। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হোৱালৈ ভাজি ল'ব। এতিয়া মোৰ পিঁয়াজখিনি প্ৰায় আমাৰ ৰঙা হৈ আহিছে। ইয়াতে আমি নহৰু বটাখিনি দি দিম। নহৰু বটাখিনি দিব। নহৰু গোন্ধখিনি প্ৰায় যোৱালৈ ধুনীয়াকৈ আপুনি ভাজি ল'ব। এতিয়া আমি ইয়াতে দিম অকণমান হালধি গুড়ি, অকণমান জালুকৰ গুড়ি, অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি। আৰু মছলাটো পুৰি নাযাবলৈ ইয়াতে পানী দি দিম। ইয়াতে অকণমান আপোনাৰ ৰেড চিলি মানে জলকীয়া গুড়ি, চব মছলাখিনি প্ৰায় উতল আহিছে আৰু ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হৈ আহিছে। ইয়াতে আমি থৈ দিয়া বুটৰ পানীখিনি দি দিম। বুট আৰু পানীৰে যিখিনি আপোনাৰ ৰাখিছিলোঁ পেষ্ট কৰি, এই পেষ্টখিনি দি দিছোঁ। এই চাওক মছলাখিনিত আমি বুটখিনি ঢালি দিলোঁ। বুট যে আপোনাৰ পানী দি যে মই মিক্স কৰি থৈছিলোঁ, যিটো মিশ্ৰণ বনাই ৰাখিছিলোঁ, সেই মিশ্ৰণখিনি ইয়াতে ঢালি দিছোঁ। চাওক এতিয়া ধুনীয়াকৈ ঢাকনখন মাৰি দিম আৰু উতল আহিবলৈ দিম। চাওক আমাৰ তৰকাৰীখিনি উতল আহিছে। এতিয়া আমি থৈ দিয়া মাছখিনি ইয়াতে দি দিম। আৰু ভালকৈ উতল অহাৰ পিছত আমাৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ বনাই চাবচোন, ইমান সোৱাদ লাগিছে জানেনে।
ইমান ধুনীয়া গোন্ধ ওলাইছে, ইমানেই ধুনীয়া সোৱাদ হৈছে, এবাৰ বনাই চাবচোন। এয়া চাওক, আমাৰ তৰকাৰী উতল আহি গ'ল। মাছৰ সৈতে বুটৰ নতুন এটি সোৱাদ। আৰু ইয়াতে অকণমান ধনিয়া আছে, তাকে দি দিছোঁ। ধনিয়া দি হৈ গ'ল। আৰু এয়া দেখিছেনে কি ধুনীয়া হৈছে তৰকাৰীখন। একদম সহজ, জানেনে? এয়া চাওক, আমাৰ ৰেডি হৈ গ'ল বুট আৰু মাছৰ সৈতে বনোৱা অন্য এটি অতি সোৱাদ লগা ৰেচিপি। আপোনালোকে এবাৰ বনাই চাবচোন, একেবাৰে সহজ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকলে মোৰ নতুনকৈ চেনেলটো চাইছে তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰৰ বেল আইকনটো চুই দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমতে পাই যায়।